Hello everyone, welcome back to my YouTube channel. तो आज मैं वीडियो तो कोली घर कोसो वीडियो इतो कोली घर तो मैं इटा हारिता आधा दिन बेलेग काम साम इटा कर आसी कारणे सरे इटा आधा दिबा हारिता सरे बारो इटा आनाय खाबा এই দুটা মান লেংৰা চৰে আছে মানে আধা দিম আৰু হাৰিতা আধা দিম তো হিখিনি কাম কৰিম দেখাম মই বেলেগ কাম মনটো নহয় ধুদুৱা আটা মই এটা ভোক লাগছে মানে একদম ভৰিৰ পিছে পিছে আইছে চাচোন ভোক লাগছে এটা একদম মই যতে যতে যাইব এটা গোটেই ইটা এ চৰেও আইছে ভোক লাগছে নেকি এই লেংৰা হয় ইউ আইছে একদম কাষত ভোক লাগছে কাৰণে কি হ'ল খাবি নেকি একদম চাপৰ এনেকৈ মিক্স কৰি দিম মই এতিয়া খোৱাই দিব লাগিব এইকেইটা চাইছে Hello. ভালকে হা ভালকে গোটেই ইটা হা নেৰবি তো এইবাৰ মই আইছো এয়া এইটো লেংৰা চৰে এয়া দিছো খা বাছা খা আৰু তাও এইখিনি বাছি বাছা খাবাই নৰে চৰেক দিছো আধাৰ এটা পানী দিছো এটা খাই থাকিব এই খায়া দায়া খায়া এটা এটাকে যাইছে খাই দিলা আধাৰ এই মানুহ দৰে ইউতা একেবাৰে চেলফি খাবা দিছে এই ভাগত পাই নেকি আকৌ আহিছে এইকেইটা খাই দায়া খাই মাৰছিল এই এক লগত লৈ যাব আহিছে ই তাৰমানে যাৱা নাই সেইকাৰণে এক লৈ গেল চাচোন এটা মৰম যা এন্ত খাৱা চাচোন হাঁহিটা খাই শেষ কৰি থৈ গেল দে আছে খা ইয়াতে খাই আছে সিহঁতৰ লগত আধাৰ বাচ্চাটো এইবাৰ এন্ত ভাবছি মোক একো নেদে দেখো আমাক তো ৰ বাছা তহঁতৰ কাৰণে আনিছোঁ এয়া সেন্তক দিব মই ভাতে আনিছোঁ বেলেগ কিনো দিম আৰু বেছিকৈ আকৌ সেই দিলেও নাখায় এন্তে মানে কি ক'ম আৰু বোন আনি দিলেও নাখায় কিবা আনি দিলেও নাখায় এন্তে খা ভাতকে খা ভাতে জীৱন দিয়ে আৰু খা গাইজ বেলেগৰ হাঁহ চৰে বস্তিত সঁচাত থাকে কিবা সঁচাত থাকে আমাৰ এইকেইটাই চোতাল ৰহি থাকে এইয়া দেখছা নহয় গাইজ এইকেইটাতো এইকেইটা সৰুকেইটা এই ডাঙৰকেইটা চোতাল ৰহি থাকে ইয়াততো খাৱাই হোৱা নাই এই ব্ৰইলাৰকেইটাক দিয়াখিনিও শেষ কৰিলে সি খায় এতিয়াতো নোহোৱাত থৈ গৈছে আৰু এইটো খাবা দিছে যা চোতালত তাৰপিছতে মই এই ফুলখিনি অকণমান ৰ'দত মেলি দিছিলোঁ অকণমান ৰ'দ চ'দ লাগেতো সেইকাৰণে দিছোঁ এই বহুতকেইটা প্লেণ্ট হৈছে বেবী প্লেণ্ট টিকলু তো আৰু হৈছে আমাৰ এই দুটা আছে এই দুটা এই মানুহ বনেৰা বস্তু বুলি ক'ব কিন্তু ভাল দেখি কাৰণে মই এনেকৈ থৈ দিছোঁ উঠি বঢ়িয়া দেখি আৰু এইকেইটা মই
বেলেগ সেই কৰা নাই গাইছ এই বাচন ধোৱা চাবোনত টেমাগিলা পেলাই নিদিবি এনেকৈ মোৰ দৰে ফুল চুল ৰোৱা কৰিবি আৰু তাৰপিছত মই এই মানি প্লেণ্টডাল এনেকৈ বগাই দিছোঁ অলপমান মানে গাছগিলা বগাই যাক আৰু এইটো এটা হৈছে টিকলু চাই বেবী শাল চাল তেনেকৈ নাই সেইকাৰণে মটৰেদি পানী মাৰি দিছোঁ এই সৰু হাঁহকেইটা গা ধুই আছে আমাৰ এই নতুন ফুল এটা আছে তাৰপিছত ভীমৰাজ এইটো ভীমৰাজ এনেকৈ সৰু সুৰা আছে আৰু মোৰ ফুলৰ বাগিচা তাৰপিছত এইটো লিলি ফুল এই জীয়াকেইটাতে আছে ফুলত এইটো এটা সৰু টিকলু জীয়া একদম ৰ'দটো একদম মুখখন মেলি দিছে ইমান দিব পাৰে বাপ্পা ঐ এই গাইজ আপোনালোকক ভাত বনাই নেখালোঁ আৰু এই গৰমত এই যে কালি কঁঠাল খাইছিলোঁ নহয় কঁঠালৰ গোটকেইটা সাৰ বনাইছিলোঁ এইফালে পটল আলু ভাজা কুচা মাছ আছে নেমু এক পিচ জ্বলা এটা আৰু এইফালে কলাৰ দালি গাইজ আজিলৈকে বাই বাই